মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব। আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম। গতিকে আপোনালোকে শুনিবৰ কাৰণে পালে, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে কোনো যদি ব্যক্তিয়ে আপোনালোকক কয় হাই ৰিটাৰ্ণ দিম, বা কোনো প্ৰতিষ্ঠানে যদি কয় আপোনালোকক হাই ৰিটাৰ্ণ দিম, ইয়াত বিনিয়োগ কৰ, বা এই প্ৰতিষ্ঠানত বিনিয়োগ কৰিলে ইমান টকা হাই ৰিটাৰ্ণ দিব বা কম দিনত ধনী হ'ব পাৰিব, যদি আপোনালোকক তেনেকৈ কৈছে তেনেহ'লে সেইবোৰৰ পৰা আপোনালোকক দূৰত্ব বজাই ৰাখিবৰ কাৰণে কৈছে। কিয়নো আপোনালোকে নিশ্চয় গম পাইছে, বিভিন্ন এনেকুৱা কোম্পানী আছে যিয়ে আপোনালোকক এটা হাই ৰিটাৰ্ণ দিম বুলি কৈছে, কিন্তু বৰ্তমান সময়ত যদি কওঁ তেনেহ'লে সেই প্ৰতিষ্ঠানসমূহ পলাতক অৱস্থাত আছে বা সেই প্ৰতিষ্ঠানসমূহে বৰ্তমান সময়ত কাম কৰা নাই। গতিকে এয়া একেবাৰে ফ্ৰড বুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ সংবাদ মাধ্যমৰ সেই ভাষ্য যোগেদি জনাইছে। গতিকেলৈ আপোনালোক সকলোৱে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কিয়নো বৰ্তমান সময়ত এনেকুৱা বহুত প্ৰতিষ্ঠান আছে যিয়ে বহুত এটা হাই ৰিটাৰ্ণ দিম বুলি কৈছে, বা বিভিন্ন ব্যক্তিয়ে আপোনালোকক জনাই আছে যে কম দিনৰ ভিতৰত বহুত টকা হৈ যাব, বা ডাবুল হৈ যাব, ট্ৰিপুল হৈ যাব, এনেকৈ আপোনালোকক নিশ্চয় জনাই আছে। আৰু বৰ্তমান সময়ত এনেকুৱা বিভিন্ন এপছ আছে, আৰু পাব্লিকলি যদি কওঁ তেনেহ'লে সেইবোৰ প্ৰচাৰ হৈ আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সকলো ৰাইজ সজাগ হ'ব পাৰে, নিজৰ কষ্টধন যাতে নেহেৰুৱাই। আপোনালোকে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এইবোৰৰ পৰা পৰাপক্ষত আপোনালোকে দূৰত থাকিব। আৰু যি লিগেল শ্বেয়াৰ মাৰ্কেটৰ ট্ৰেডিং আছে আপোনালোকে সেয়া কৰিবৰ কাৰণে চেষ্টা কৰক। অলপমান কষ্ট বা সময় লাগিব পাৰে, আপোনালোকে ভালদৰে শিকি ল'ব পাৰে, বা আপোনালোকে যদি কষ্ট কৰে তেনেহ'লে সেই শ্বেয়াৰ মাৰ্কেটত ডিমেট একাউণ্ট খুলি পিনে আপোনালোকে ভালদৰে কৰিব পাৰে ট্ৰেডিং। গতিকে সেই প্ৰবঞ্চকৰ পৰা আপোনালোকে আঁতৰত থাকক, দূৰত্ব বজাই ৰাখক, আপোনালোকৰ কষ্ট ধন আপোনালোকে ভালকৈ ৰাখক। গতিকে ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিম আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে অলপমান হ'লেও সজাগ হ'ব পাৰিছে। যদি সজাগ হ'ব পাৰিছে নিশ্চয় এটা লাইক কৰি দিব, আৰু এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে অন্ততঃ তেওঁলোকৰ কষ্ট ধন নেহেৰুৱায়। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। জয় অসম।